Hey student, যিবিলাকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত 5 ইয়াৰ ইন্টিগ্ৰেটেড ল'ৰ কাৰণে CAT এক্সামটো দিছিলা আৰু তোমালোকৰ যদি মেৰিট লিষ্টত নাম আহিছিলে তেনেহলে আজিৰ পৰা মানে 11 জুলাইৰ পৰা অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট থাকিব জুলাই মাহৰ 20 তাৰিখলৈ। সো ইয়াৰ কাৰণে টোটাল সিট আছে 60 আৰু কিমান পাৰ্সেন্ট ৰিজাৰ্ভ হৈ আছে সেইখিনি মই স্ক্ৰিনত দি দিছো চাব পাৰা। SC ৰ কাৰণে আছে 7%, ST প্লেনৰ কাৰণে আছে 10%, ST হিলছৰ কাৰণে 5% আৰু OBC বা MOBC ষ্টুডেণ্টখিনিৰ কাৰণে আছে 27%। সো ইয়াৰ নটিফিকেশন মতে তোমালোকে যেতিয়া এন্ট্ৰেন্স পৰীক্ষাটো দিছিলা আৰু সেই সময়ত যিটো মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দিছিলা ইয়াতেও সেম মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি কেনে তোমালোকে লগইন কৰি কেনে এপ্লাই কৰিব লাগিব আৰু যেতিয়া অনলাইন এপ্লিকেশন কৰিবা তেতিয়া এপ্লিকেশন ফিজ 950 পে কৰিব লাগিব। এতিয়া চোৱা সময় কেতিয়াৰ পৰা কিমানলৈ দিয়া আছে মই প্ৰথমে ক'লো 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে মানে আজিৰ পৰা আৰু লাষ্ট ডেট থাকিব জুলাই মাহৰ 20 তাৰিখলৈ আৰু 24 তাৰিখে তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টখন আউট হ'ব। 28 জুলাইত যাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিব তেওঁলোকৰ এডমিশন হ'ব। নেক্সট 29 জুলাইত এন্ডোমেন্ট সিট কেইটা ফিল আপ হ'ব আৰু 30 জুলাই তাৰিখে যিখিনি ষ্টুডেণ্ট ৱেটিঙত থাকি যাব সেইখিনিৰ এডমিশন হ'ব। এতিয়া চোৱা তোমালোকক ডকুমেন্টছ কি লাগিব। ফাৰ্ষ্ট কথা হ'ল তোমালোকে গোটেইখিনি অৰিজিনেল ডকুমেন্টছ এডমিশনৰ সময়ত লৈ যাব লাগিব আৰু যিটো এন্ট্ৰেন্স পৰীক্ষা দিছিলা তাৰে এডমিট কাৰ্ডখন নিব লাগিব লগতে তোমালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, গ্ৰেড শ্বিট এণ্ড পাছ চাৰ্টিফিকেট, 12ৰ খিনিও তোমালোকে মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লৈ যাবা। নেক্সট আছে ইফ এপ্লিকেবল যদি আছে ট্ৰান্সফাৰ চাৰ্টিফিকেট, মাইগ্ৰেশ্যন চাৰ্টিফিকেট আৰু PRC সেইখনটো মাষ্ট বি লাগে। লগতে তোমালোক যদি কিবা কাষ্টৰ পৰা বিলং কৰা বা EWS চাৰ্টিফিকেট আছে যদি সেইখনো লৈ যাব লাগিব। সো তোমালোকৰ এতিয়া হ'ল যে এডমিশন ফিজ কিমান হ'ব। তো ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন ফিজ হ'ব 17,698 আৰু যি 4টা এন্ডোমেন্ট কেটেগৰিজ মানে সিট আছে তাতে তোমালোকৰ ফিজ হ'ব 35,000। তো কোনোবাই যদি এন্ডোমেন্ট কেটেগৰিত মানে এডমিশন লোৱা তেনেহলে মানে যোনে সিট পাবা আৰু তো তোমালোকৰ ফিজ হ'ব 35,000। সো সৰুকৈ এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। আই হোপ তোমালোকৰ অকণমান হ'লেও ভিডিঅ'টো ইনফৰ্মেটিভ টাইপ লাগিল আৰু যদি ইনফৰ্মেটিভ টাইপ লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কিবা ডাউট আছে যদি কমেণ্ট ছেকশ্যনত জনাবা লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এণ্ড থেংকছ ফৰ ৱাচিং।